এইবিলাক যে কোশ্চেন আহে এইবিলাক কোনে মাথা মাৰে আর আমার সিস্টেমৰ ভুল কি জানা তোমালোকে তো অসমীয়া মিডিয়ামত পঢ়ি আছে হেঁচবা তোমালোকে অসমীয়া মিডিয়ামত পঢ়ি আছা আর বড় বিলাক বড় মিডিয়ামত পঢ়ি আছে হেঁচবা অসমীয়া আর বড় মিডিয়ামটো ডাঙৰ সমস্যা হৈ গৈছে কি সমস্যা আমার সিস্টেমটো চোৱা এই যে বিএড যে এন্ট্রেন্স কাটিছে এই এন্ট্রেন্সৰ কোশ্চেন বিলাক চোৱা কিহত দিছে ইংৰাজীত টোটালি ইংৰাজী এই যে এইবিলাক কোশ্চেন যদি এটো যদি ইংৰাজী যদি এই কোশ্চেনটো যদি ইংৰাজীত ইয়াতে চোৱা which country host the 225 BRCS summit none mena okoita country inding bujhau da koita country no BRCS doich kalda summit lidai 2025 re to am do no da islamic medium bachcha buji pabo ei line to buji na pabo hi pudise degree leke okhomia mediumot বুঝিছা তুমি পঢ়িছা অসমীয়া মিডিয়ামত তো অসমীয়া মিডিয়ামত ডিগ্ৰী পঢ়িছা বা বড়ো মিডিয়ামত ডিগ্ৰী পঢ়িছা কিন্তু ইয়াতে কোশ্চেন আহিছে ইংৰাজী মিডিয়াম বুঝিছা কোশ্চেন বিলাক এটাই ইয়াতে হিচাপত থাকিব লাগে না নাই ইংলিছত থাকিব লাগে এক নম্বৰত আছে ইংলিশে দি থাকে ইংলিশে দিয়ক সেকেন্ড নম্বৰত ইছামিজ তাৰপিছত বড়ো দি দিয়ক বুঝিছা কিন্তু দিছে দিয়ে না এটো কার ভুল সিস্টেমৰ ভুল বুঝিছা কোনে কার ভুল সরকার তো আহি আছে বদলি হই আছে কিন্তু এইবিলাক স্কুলৰ বাচ্চাৰ কাৰণে চিন্তা কৰি আছে চিন্তাই কৰা নাই কোনোবাই মাত মাতিছে কৰাই নাই খালি কত যাব তাতে এনেকৈ ইয়ে কৰি দি আছে কাৰোবাক কি দি আছে জানা এতিয়া আমাৰ সরকার বিলাক কিহত বেছি ফোকাস কৰিব লাগে কিহত কৰি আছে তো এই যে ইসলামিক মিডিয়ামৰ বাচ্চা বিলাক যে পঢ়ি আছে এইবিলাকৰ জীৱন কোনে কোনে নষ্ট কৰি আছে সিস্টেমে নষ্ট কৰি আছে আর এই সিস্টেমটো ঠিক কৰাৰ কোনেও নাই বুঝিছা আর তুমি যদি বেশি হুদা কোশ্চেন বিলাক এইটো অসমীয়া মিডিয়ামত হব লাগিব যদি তুমি কলে আম কমিতা মাছে তুমি তার মানে তুমি ডিগ্রি লৈকে পঢ়িছা 2 নম্বৰী কৰিছা মা ঠিক গিয়া মই যদি 2 নম্বৰী কৈ ডিগ্রি লৈকে পাস কৰিছো এটা ইংৰাজী মাধ্যমৰ বাচ্চাক লৈ আনা মই কোশ্চেন কাটি দিম ইছামিজ মিডিয়ামত কোশ্চেন ডিগ্রি লৈকে ইংলিশ মিডিয়ামত পঢ়ি থাকক প্ৰাইভেটত যিমান কেজন পঢ়ি আছে পঢ়ি থাকক আর সেইবিলাক স্টুডেন্ট অসমীয়াত কোশ্চেন এটা বনাই এই বিএড এন্ট্রেন্স 1 বছর লগ তো 1 বছর বেশি নাই 1 বছর খালি ইসলামিক মিডিয়ামত কোশ্চেন কাটি দিয়া বুঝিবা আর ভিডিও হতামে ইংলিশ মিডিয়ামত কেজন পাস করে চাম ইয়াতে যেটো ইংলিশ মিডিয়ামত যেটো ওয়ার্ড বিলাক ইউজ কৰি আছে না এই কোশ্চেন বিলাকত ওয়ার্ড বিলাক ইউজ কৰি আছে এটো কিতিয়াও আমাৰ অসমীয়া মিডিয়ামৰ বাচ্চা বুজি নাপায় আমি যদি হি ইজ দা প্রাইম মিনিস্টার বা আই ইট রাইস এনে ধৰণৰ কোশ্চেন যদি ওয়ার্ড সিম্পল ইংলিশ বিলাক যদি ইয়াতে লগালে আমি বুজি পাম বুঝিবা এটো 100% স্টুডেন্ট বুজি নাপায় কিন্তু আমি অলপমান ইফালে ইফালে কিতাপৰ লগত জড়িত বুলি আমি অলপ বুজিছো কিন্তু বাকি বিলাক কোনে বুজিব বুজিছা এই কাৰণে এই সেক্টৰত সরকারক কি কৰিব লাগিব অলপ চাব লাগিব যে এটো ভাল হোৱা নাই এই যে চাওক আপুনি চাওক না ট্ৰেনেল মে কি দিছে ইয়াতে চোৱা কোশ্চেন দিছে ইংলিশত কোশ্চেন দিছে ম্যাথছত বুজিছা ম্যাথছৰ কোশ্চেন দিছে মই নিজে গম নাপাওঁ এটো কি হ'ব নহব মুশকিল দা এভারেজ নট কমেন্ট কা যে পার্সেন্টেজ ওলাবলৈ কৈছে যেটো কোশ্চেন বিলাক দিছে এই কোশ্চেন টোটালি ইংৰাজীত এটাও আমাৰ ইসলামিক মিডিয়ামৰ বাচ্চা দিও না খালি তুক্কা মার के आया है গোল মে নকা বুঝছো মা যাটা গোল জড় তো কল কৰি দে নেগেটিভ মার্ক নাই ইয়াতে বুঝিছা তো এইবিলাক ঠিক কৰিব লাগিব সরকাৰৰ এই খালি অৰুণোদয় থাকিলে নহব তো অৰুণোদয় দি থাকিব সরকারে অৰুণোদয় দি থাকিব অমুক দি থাকিব তমুক দি থাকিব কিন্তু আমাৰ এডুকেশন আর হেলথত কামে নকৰে কত কৰিছে বিদ্যালয় বনাই আছে আর বিদ্যালয়ের সরকারি স্কুলের বাচ্চা বিলাক কেতিয়াও টিচার হব নোৱাৰে বড় মিডিয়ামত পড়া স্টুডেন্ট কেতিয়াও টিচার হব নোৱাৰে কিয় হব নোৱাৰে বিএড কম্পালসারি উইদাউট বিএড তুমি কৰিব নোৱাৰিবা টিচার বুঝিছা বেঙ্গলত বিএড কৰি আহিলে তোমাক কি কৰিব এই বেঙ্গলৰ বিএডৰ ভিলো নাই বুঝিছা এনেকৈ কৈ থাকে বুঝিছা তো কৈ থাকে আর ইয়াতে যেটো বিএডৰ এন্ট্রেন্স কাটে কোশ্চেন এন্ট্রেন্সৰ যেটো কাটে এই কোশ্চেনটো বলে ই নহয় কি মানে ইংৰাজীত খালি অনলি ইংৰাজীত ইছামিছত নহয় কি সিস্টেম চলাই আছে সো ইছামিজ মিডিয়াম যে হাজার হাজার স্কুল খুলিছে অসমীয়ামত আমাৰ ইছামিছৰ সংগঠনৰ লৰাবিলাক আছে বড় মিডিয়ামৰ বড় বিলাকৰ সংগঠনৰ আছে এইবিলাকৰ ওপৰত মাত মাতিব লাগে এটো মাত মাতিলেহে আমাৰ স্টুডেন্ট বিলাক ন্যায় পাব হেছে বাং আমচে মেন্দা দিনা মারাং ফোর চালাক না নয় ইছামিজ মিডিয়াম বুঝিছা এইবিলাক মাত মাতিব লাগিব কব লাগিব সরকারক এটো আগটো ইহতে নুখুলে যেতিয়ালৈকে নকবা না তেতিয়ালৈকে নিজৰ বাচ্চা তো বিদেশত পড়ে না কত গম পাবো নিজৰ বাচ্চা বিদেশত ভাল ইংৰাজী মিডিয়ামত পঢ়ি থাকে আর সব গরিবর বাচ্চা ইয়াত আর কোশ্চেনটো নিজৰ বাচ্চা যে ইংলিশ মিডিয়ামত পঢ়ি আছে কোশ্চেনটো ইংরাজিত কাটি দিলে না আমার বাচ্চা ফেল হবে তো ইসলামিক মিডিয়ামটা এই গরিব বলে ছাড় দেয় না ওইগুলো কি আর काय टेर उधर के कौन पत्ता देना चाहिए क्या उन लोगों को छोड़ दो क्या चाहिए
বুঝাও এনেকুৱা সেইকাৰণে তোমালোকৰ জীৱনটো মূল্যৱান বাকী চৰকাৰে কি কৰে নকৰে তেওঁৰ কাম বাকী তুমি কি কৰি আছা তুমি কেনেকৈ পঢ়ি আছা বুজিছা এতিয়াতো আমি যে মই কলো যে এই কথাটো কৈ আছো এইটো মোৰ কথা দাম হব কোনে পাত্তা নিদিয়ে ৰাজনীতিক মানুহ পাত্তা নিদিব বুজিছা তো এই যে তোমালোকে পঢ়ি আছা তোমালোকৰ জীৱনটো যে নষ্ট হ'ব এই কাৰণে এতিয়াৰ পৰা এটা দুটা হলেও তুমি ইংৰাজীত কি কৰিবলৈ দিয়া মানে অলপ পঢ়া ইংৰাজী কথাবিলাক অলপ বুজি চাবলৈ চেষ্টা কৰা নহলে অহা দিনত তুমি বহুত ডাঙৰ এটা প্ৰব্লেমত ভুগি যাব বুজিছা বহুত ডাঙৰ প্ৰব্লেম তুমি ফচি যাব বুজিছা মই এতিয়া ভুক্তভোগী মই নিজে ভুক্তভোগী এইবিলাকৰ বুজিছা আমি প্ৰাইভেটত তো আমি পঢ়িব নোৱাৰো 70-80 হাজাৰ 90-1 লাখ চিতান এডমিশন ফিস বিএড रिया और बाकी हमें सरकारी स्कूल पढ़िले इंग्रजी क्वेश्चन आहे कहाँ जिंदा रहेगा सब मीडियम को बच्चा कहाँ दिस में आओ ना तो प्राइवेट में पढ़ सकता है ना तो सरकारी में पढ़ने के लिए इंग्लिश से क्वेश्चन माँ पीढ़ी बीड़ी कुड़ी जावे खाली अरुणोदय टुडुंग हाँ उमुक टुडुंग নাই এই কারণে অলপমান কাম কৰিব লাগিব এইবিলাক লৈ অলপ মাত মাতিব লাগিব আমাৰ মানুহবিলাক নমাতিলে নহব এই যে বড়ো মিডিয়ামত আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি লাগে বড়ো সব দিছে চৰকাৰে দি দিছে কিন্তু এই যে বড়ো মিডিয়ামৰ এইটো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কোশ্চেন এইটো বুজিছা এই বড়ো মিডিয়াম বড়ো আখৰ এটা খুজি লোৱাটো ইয়াৰ পৰা পাবা নেকি পাবা নাপাবি বড়োৰ ইয়াতে যদি এটা আখৰ যদি পাই যোৱা না আমি সিলুট মাৰি দিম কোন পিনে আছে নাই এইবিলাক চাবলৈ আমাৰ সংগঠনৰ ল'ৰা নাই আছে বড়োৰ সংগঠনৰ ল'ৰাবিলাক এইবিলাক মাত মাতিব লাগে না নাই এই যদি চলাব নোৱাৰে কোশ্চেন দিব নোৱাৰে বড়ো মিডিয়ামত বা অসমীয়াত যদি কোশ্চেন নম্বৰ না বিএটো কেনসেল কৰি দে বেকাৰ এই আমাৰ দুখীয়া মানুহক হেৰাসমেন্ট কৰা মাথা সুসাইড কৰি দিব তো ভালকৈ যদি বাচ্চাবিলাক গম পায় যি বাচ্চাৰ সৰুৰ পৰা স্বপ্ন আছে মই টিচাৰ হ'ম মই প্ৰফেসৰ হ'ম এই বাচ্চাবিলাক ইয়াতে কেনেকৈ পঢ়িব হা কেনেকৈ পঢ়িব এইটো যেতিয়া পঢ়িবলৈ যাব মই নিজে এতিয়া ভাবো বেকাৰ আছে বেকাৰ আমি পঢ়াও কিবা 7-8 লাখ টাকা খৰচা হৈছে এই টকাবিলাক যদি মই ভালকৈ সংৰক্ষণ কৰি ৰাখিলে আজি বিজনেছ কৰিলে টপ মেন হলো হয় এতিয়াহে গম পাইছো মই ইয়াতে অসমীয়া মিডিয়ামত কোশ্চেন নাহে নহলে তো মই নিজে ইফালে বিক্ৰী কৰি বিজনেছ কৰি ইংৰাজী মিডিয়ামত পঢ়িলো হয় হা সেই কাৰণে আমাৰ সংগঠন বুজিছা অলপ কাম কৰ নহলে নাই শেষ নাই আর গরিব মানুষ গরিব হয়ে থাকিব বুঝিছা এই কোশ্চেন বিলাক যদি অসমীয়াত আহে না মই কালি 50-60 ওপৰত কোশ্চেন আনসার কৰিব পাৰিলো এটা পঢ়ো এবাৰ পঢ়ি দিও পঢ়াৰ লগে লগে এটা বুজি পাওঁ ও নোৱা মেন কিটা আৰু এবাৰ পঢ়ো আৰু বেলেগ এটা বুজি যাওঁ বুজিছা এবাৰ পঢ়িলে বেলেগ আৰু এবাৰ পঢ়িলে বেলেগ আর ওয়ার্ড বিলাক তো ইমান হার্ড ওয়ার্ড দি দিছে এন্টি ডিফেকশন লো কি লো বুঝিছা ফার্স্ট শুনিছো মই তো কি লয়া নদ আর हाँ पिड़ी बिड़ी ओनाते मेताम कना बांग अबु अकटा सिस्टम तो उन पढ़ा कना गवर्नमेंट स्कूल इने गवर्नमेंट मान स्टूडेंट बिलाक ना है हेसे बांग स्टूडेंट बिलाक ना है आरो आहिले तो की करिबो অসমীয়াতে কি আছে क्वेश्चन आइबो इंग्रजी दे माथा मार আমার ইমান ডাঙৰ एग्जाम আমার नीट মানে বুঝাছো না ডাক্তার को हुई कटा नीट 22 टीसी 17 टी भाषाते क्वेश्चन को कटाओ दिस में क्वेश्चन बहुत केटा भाषात क्वेश्चन থাকে অল ভাৰতৰ क्वेश्चन অসমীয়া মাধ্যমত আহে আটাই কেটা মাধ্যমত আহে যিমান क्वेश्चन বি ফার্ম ডি ফার্ম মই দিছ আমার সিস্টার বিলে দিছে আটাই কেটা क्वेश्चन অসমীয়াতো থাকে ইংৰাজীতো থাকে হিন্দীতো থাকে কিন্তু বিএডৰ एग्जाम না থাকে সেই কাৰণে এটা লৰা আমাৰ ফেসবুকত মই চাইছো এটা লৰা কি কৈ আছে জানা লৰা জন কৈছে ডিএলএড টু ক্যান্সেল কৰি দে বিএড টু ক্যান্সেল কৰি দে আর টেট আগত দিবলৈ দে টেটত যিবিলাক লৰাই পাস কৰিব সেই লৰাবিলাকে বিএড কৰিব এতিয়া চোৱা 2 নম্বৰ কথা আছে বেটা আমি তো বিএড কি দাম মানে আমি সরকারি জব না পাও তো বিএড কৰিছা মানে তুমি টেট দিবলৈ টিইটি বা সিটিইটি এই एग्जामটো তুমি দিবলৈ যোগ্য মানে বিএড টাইমতে আর এটা বিএড যদি তুমি প্রাইভেটত কৰিব পাৰা 3.5 লাখ মান খরচা হ'ব 3.5 লাখ মান খরচা হ'ব তাকৈ বেছি হ'ব পাৰে বুজিছা ইমান খরচা কৰিব এটা বাচ্চা আর খরচা করার পিছত আকো টেট দিব যেতিয়া টেট দিব তেতিয়া টেটে এমা ফেল কি দেয় বুঝো পাস কি পায় দাও না জীবন ভর তবে নয় যে 3.5 লাখ টাকা খরচা করতে না বেকার খরচা এনে সময় বেকার খরচা হইছে না বেকার খরচা হইছে তো এইটু বেকার খরচা করার কি দরকার আগর টেট পাতিলো টেটত যিবিলাকে পাস করিব হেই টেটৰ স্টুডেন্ট এইবিলাক ট্রেনিং হে বিএড মানে ট্রেনিং হে বেটো এডুকেশন কেনেকৈ মানে এই ডিপার্টমেন্ট বিলাক চলাব লাগিব এডুকেশন কেনেকৈ দিব লাগে এটো হে টিচিং
ইয়াতে টেট পাছ কৰি দিয়ক আৰু তাৰপিছত টিচিং দি পেলাই এইবিলাক চাকৰিত যোগদান কৰিবলৈ দিয়ক। কিমান ভাল চিষ্টেম। যেতিয়া টেট পাছ কৰিব তেতিয়া সেই টেট পাছ কৰিছে, ভাল ৰেংক পাইছে, তো যেতিয়া বিএড দিব, বিএড দিবলৈ যদি মই টেট পাছ কোৱালিফাইড কৰিছো, তো বিএডৰ কাৰণে যিমান টকা খৰচা হ'ব মই খৰচা কৰিবলৈ ৰেডি আছে না। তাৰপিছত মই জব পাম খাটাং। তো তুমি যদি বিএডটো আগু কৰি দিয়া আৰু যদি পিছত গ্যাৰেণ্টি নাই তোমাৰ জব হ'ব নে নহ'ব। কিমান মানুহ বহি আছে বিএড লৈ পেলাই, বুজিছা, সপনা দেখিছে জব হ'ব নাই, টেটে পাছ কৰিব পৰা নাই, শেষ খৰচা হৈছে টাকা 1.5-2 লাখ। দে তালি বাজাও, আইলে সরকার তো খালি আমি তালি বজাও থাকো, ইসমান খালি একাউন্ট চেক টুডুম সব কৰি থাক, শেষ। বুঝো, ওনাতে যেতিয়া তোমালোকে ডাঙৰ হবা, ভোট যেতিয়া দিবা, অলপমান ডিমান্ড নহয়, সিগনেচার মারি যা। আমার এই যে আমার স্টুডেন্ট আপে দো আম্মা নয়, আম্মা নিতো জাস্ট আমা পুথি পড়াও লগে দাল থাকাও কাম, আর আলে দো বকু দালে লিয়া কই হ্যাঁ সিস্টেমে দালে লিয়া আলে দো, বুঝিছা, সিস্টেম আমাক মারি আছে, তোমালোক তো আমি পিটি আছো, এ বেটা পড়, থোড়া পড় পড়, একটু মারি আছো আমার সিস্টেম। আমি এক্সাম দিবলৈ যাও, গেলাম হাঁড়ে উল্টো কই মেতায়া যাবাই না, শেষ। এই যে মই এতিয়া কথাবিলাক কৈ আছো, কোনে গুৰুত্ব নিদিয়ে। তুমি এইবিলাক ফেচবুকত দি দিয়া, ফেচবুকত দি দিয়া যে এই এইবিলাক সিস্টেম চেঞ্জ হ'ব লাগে, কোনেও তোমাৰ লাইক আৰু শ্বেয়াৰ কোনেও নকৰিব, কৰিব নকৰে। আমার সরকারি স্টুডেন্ট যিমান কেইজন বাচ্চা পঢ়ি আছে, ডিগ্ৰী কৰি আছে, এই বাচ্চাবিলাক আমাৰ ইউটিউবত ভিডিঅ' ফেচবুকৰ ভিডিঅ'বিলাক পাব, বুজিছা, পাব, চাব যে নাই আদি খাতৰা ৰড কিটা চিম কিটা বহিন লাইকে পাৰম কিটা শ্বেয়াৰ কৰি দিম। শ্বেয়াৰ কৰি দিলে কিমান ডিগ্ৰী পঢ়ি আছে, যিবিলাক পঢ়ি আছে এইবিলাকো শ্বেয়াৰ কৰিলে কিমান অলচমাত ষ্টুডেন্ট আছে, আমাৰ মন্ত্ৰীলৈকে যাব নে নাযাব? মন্ত্ৰী তো ব্যস্ত, বুজিছা, এডুকেশ্যন মিনিষ্টাৰ তো এইটো নাই, এইবিলাক নাই, তো দেখাই নাপায় কোশ্চেন বিলাক, সেইকাৰণে তো ইংৰাজীত খালি কাটি দিয়ে, চকু থাকিলেহে যাব। মানুহৰ প্ৰব্লেম আৰু নিজেও দিছো কাৰণে আমাৰ চৰকাৰী বিদ্যালয় টপ লেভেলত আমি অসমত চলাই আছো, টপ, বুঝাইছো বা আসাম রে সরকারি স্কুল টপ লেভেলে জানা ইংরাজী ফটাফট কব পারে, ইয়াতে অসমীয়াতে কথা পাতিব নোৱাৰে আমাৰ ষ্টুডেন্ট বিলাক, মানে ইংৰাজীত কোশ্চেন কাটি আছে ফালতু, বুঝাইছো মা দে।